ৰুমডালত সোমাই আছে কিনো কৰি থাকে জানো আৰু অ শুনিছানে বোলো অলপ সোনকাল কৰা আমাক বিয়ালে মাতিছে সিহঁতৰ তুমি যিহে টাইম লগাইছা সিহঁতৰ ল'ৰা ছোৱালী হৈ অন্নপ্ৰাশনতহে পামগৈ এইবিলাক ছোৱালী মানুহৰ মেকআপ আৰু এই অংকচাৰৰ ভিডিঅ'টো শেষেই নহয় অ তোমাৰ হ'বনে আজি নে মই পেগ এটা মাৰি শুই থাকো তাৰপিছত যাবা তুমি কাৰ লগত যোৱা অলপো পেচেন্স নাই ন তোমাৰ চিয়ৰত মই ভালকে কনচেন্ট্ৰেচনে কৰিব পৰা নাই মেকআপ কৰোতে অ তুমি ওলোৱাই নাই দেখোন আৰু কি কনচেন্ট্ৰেচন লাগে হা তোমাক সেই গোবৰ সোপা মুখত খানোতে লাগে তুমি নুবুজিবা এখন গালত যদি বেছিকে ফাউণ্ডেশ্যন লাগি যায় তেতিয়া কি হ'ব হা কি হ'ব আৰু এনে বান্দৰৰ সংখ্যা কমিছে সিহঁতৰ সমাজত তোমাৰ যোগদান অলপ লেখত ল'বলগীয়া হ'ব আৰু বান্দৰ বুলি কৈছা তুমি মোক অ একদম মলুৱাটোৰ ঘৈণীয়েক সেইটো হিচাপত মলুৱা বান্দৰটো দেখোন তুমিয়ে হ'লা কথা বেছি হৈছে তোমাৰ অলপ তোমাৰ পৰাই শিকিছো সব কামতে উৎপাত কৰিলে নহ'বতো বাৰু তুমি মোক এটা কথা কোৱাচোন ইমান সাজি কাচি মেকআপ কৰি কি লাভ তোমাক তাত কোনে চাবলৈ আহিব হা মোলৈ বিয়া হোৱাৰ পিছত দেখোন তোমাৰ পিছফালে ষ্টাম্প লাগিয়ে গ'ল অ মই মানে কাবাক দেখুৱাবলৈহে মেকআপ কৰো সেলফ লাভ বুলিও বস্তু এটা থাকে এ থোৱা হে সেলফ লাভ নিজক ইমান ভাল পোৱা হ'লে সেই টেকেলিৰ নিচিনা পেটটো লৈ ঘূৰি নুফুৰা তুমি মোৰ পেটটোক লৈ কথা নকবা তুমি কৈ দিলো কিন্তু মই ধেপেচি বিয়া চিয়া খাবলৈ মই তোমাৰ লগত নাযাওঁ মোৰো একোডাল মন নাই খাবলৈ বিয়া তোমাৰ ফেমিলিৰ মানুহৰ বিয়া খোৱাতকে আলু পিটিকা খাই শুই থকাই ভাল ঘৰত বিয়াতনো কোনোবাই বাৰু মুৰ্গী খুৱাই নে তাকো ব্ৰইলাৰ মোৰ ফেমিলি মানুহৰ কাবাৰ বিয়া খাবলৈ যাবা বিয়া ঘৰত সোমাওতেই ছাগলী মাংসৰ গোন্ধ নাকত সোমাই অ হ'ব এতিয়া সব প্ৰব্লেম মোৰ ফেমিলিৰে মই মানি আছো হ'ব চাহ বনোৱা বুলি ক'লে টিভি চাই সঁচা কথা ক'লে লাজ পায় আৰু তুমি যে ইমান উৎপাত কৰি আছা বিয়ালে যাওঁ প্ৰেজেন্টটো আনিলানে তুমি পাহৰি থাকিলো নহয় একো নাই দিয়া ঘৰতে থকা বাতি চেট এটা দি দিলেই হ'ল এনেও তোমাৰ ফেমিলিহে নিজৰ কামকেইটা তুমি ঠিকছে কৰিব নোৱাৰা আৰু মোৰ ওপৰত চিঞৰি থাকিবা ৰাতিপুৱা যাওঁতেও কৈছো প্ৰেজেন্টটো আনিবা আহোঁতে নাই তোমাৰ মনত থাকে কি বজাৰ কৰিব দিলেও তাত গৈ আকৌ ফোন কৰি সুধিব এইটো লাগিবনে সিটো লাগিবনে বছ কিবা এটা ক'লে মোক উল্টা পুল্টা গালি দিব জানা এতিয়া মনে মনে কিয় আছা তোমাৰ পুৰণা চাৰ্ট এটাকে দি দিওঁ বিয়াত এই ক'লে যোৱা শুই থাকোংগে আৰু দিয়া চিধা গৈ একদম গাড়ী উলিওৱাগে মই ওলাই আহোঁ পতককে না নাযাওঁ আৰু মোৰ মন নাই এতিয়া গাত লাগিল অকমানকে কওঁতে তোমাক বহুত প্ৰব্লেম দিছো ন মই মোৰ লগত থাকি তোমাৰ লাইফটো হেল হৈ গৈছে ন কি হ'ল আকৌ বহুত দুখ দিছো ন মই ঐ কি হ'ল এনি টাইম কাজিয়া কৰিয়ে থাকো ন মই তোমাৰ লগত মোৰ লগত নাথাকা হ'লে তোমাৰ লাইফটো বহুত ইজি হ'লহেঁতেন দিনে দিনে কাজিয়া নহ'লহেঁতেন ঐ শুনা না এফালে চাচোন কোৱা চোৱা আকৌ মোলে কি হ'ল জানো তুমি মৰম কৰা বুলি আমাৰ কাজিয়াটো মৰম আছে হ'লেও আমি বেছি কাজিয়া কৰোঁ অলপ একো নহয় অ আমি কাজিয়া নকৰাহেঁতেন লাইফটোৱে বৰ বৰ লাগিলেহেঁতেন সেইটো হয় অৱশ্যে অ তো চিল মাৰা নাযোৱা গাড়ী উলিওৱাগে শুনা না আজিৰ পৰা পাক্কা প্ৰমিছ আৰু কাজিয়া নকৰো দেই মই তোমাৰ লগত ঠিক আছে ইমান মৰম লগা কিয় হয় তুমি হে নহয় মই চাওঁ তোমাৰ পুৰণা কিবা চাৰ্ট আছে নেকি দৰাক দিবলৈ অলপ ভাল চাই এটা চাবা ইস্ত্ৰি থকা নহ'লে আকৌ পুৰণা বুলি গম পাব নহয় কথাটো বেয়া হ'ব অকে তুমি যোৱা গাড়ী উলিওৱাগে অ মোৰ মানুহটো মানে ইমান কিউট নহয় মৰমেই লাগে অ কি হ'ল আকৌ গাড়ীত তেল নাই তুমি সেইটো এতিয়াহে গম পাইছা দিনৰ দিনটো তোমাৰ মনত নপৰিল হা এতিয়া যাবলৈ ওলাওঁতেহে তোমাৰ মনত পৰিছে চব কথা কিবা মনত ৰাখিব পাৰি নেকি তুমিওতো মোক মনত পেলাই দিব পাৰিলাহেঁতেন অ মই কিবা গাড়ী চলাও নেকি মূৰত মাল নথকা নিচিনা কথা কিয় কোৱা হ'ব মনে মনে থাকা এইবিলাক শুই থকা হেঁতেনে ভাল আছিল শুই থকা খিয়ালে ধৰিব নোৱাৰে ট্ৰেইন লাখ চেষ্টা কৰিলেও বুজিব নোৱাৰি ছোৱালীৰ ব্ৰেইন